আৰু গাইজ আহি মানে কি অৰুণাচলৰে এটা এইটো হাউচ আমি প্ৰৱেশ কৰিছোঁ ভিতৰত। আৰু আপোনালোকে এটা বস্তু গম পাই না গাইজ, ইয়াতে মানে কি এনেকুৱা ধৰণৰ চব মানে কি কাঠৰে বিল্ডিং, মানে কি ৰাতি হ'লে বোলে ইয়াত বাঘ গিলাই আক্ৰমণ চলায়, সেইবাবে ইয়াত মানে কি কাঠৰে। আৰু ইয়াতে মানে কি এখন এই পাল্লা চিষ্টেমৰ ইয়াতে মাৰি দিব পাৰি, মানে কি এখন জাপে দিব পাৰি। এই দৰ্জা এখন জাপে দিলে বাঘ চাক তাৰমানে চিৰি দি উঠি আহিব নোৱাৰে। আৰু বাঘ গিলা মানে এনেকুৱা চালাক তাৰমানে কি ডাইৰেক্ট উঠি আহে। তো সেইবাবে গাইজ মানে কি ইয়াত বেছিভাগ কাঠৰে বিল্ডিং দেখা পোৱা যায়। আৰু এইটো হৈছে কাঠৰে এটা বিল্ডিং। আৰু চাৰিওভাগে গাইজ কেৱল জংঘল 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 জংঘল। আৰু আপোনালোকে দেখা পাইছে ইয়াত সকলোৱে জংঘল। আৰু ইয়াত মানে কি মহৰ এটা শিং আছে, শিং দিয়া হৈছে। তো গাইজ ইস্কছ কি কবি, বেলেগ কি কবি? বেলেগ একো নকওঁ, যি কি নহওক গাইজ। এইটো কি মিউজিক নেকি? মিউজিক এটা বালা ভৰাই আছে, বালা ভৰাই এইটো জাকৰি আছে মানে কি ইয়াত গান চান মানে নেটৱৰ্কটো কম পাই গাইজ। যদিও আমি ভিডিঅ'বিলাক তাতে মানে কি শ্বুট কৰি আছোঁ, কিন্তু আপলোড দিবা এতিয়ালৈকে পাৰা নাই। ঘৰত যাই আমি আপলোড দিব পাৰিম, কাৰণ ইয়াত নেটৱৰ্ক স্পীডটো একদম বেয়া না কি ইস্কছ? এতিয়ালৈকে নেটৱৰ্কে নাই ইয়াতে। ঘৰৰ মানুহ কিবা কি ভাবছি কি ইয়াতে বাচি আছে না বা নাই কি? বাকী যি কি নহওক এটা ডেঞ্জাৰাছ জেগাত যাই আছো। ডেঞ্জাৰাছ জেগা মানে বাঘ এটা ওলাইছে বোলে, কালি সিনানৰ কথা হৈছে যে বাঘটো বোলে আহি আছে, আহি তেতিয়া বম ব্লাষ্ট কৰিম, ব্লাষ্ট। আৰু গাইজ ইয়াতে মানে আৰু ইয়াতে বস্তু এটা দেখা দাং গাইজ, ইয়াতে কি মানে কি আমি যিখন জংঘলত আছো, মানে কি এইটো এটা আমাজন, আফ্ৰিকান আমাজনৰ দৰে। আৰু ইয়াত মানে ফলত বহি আছে। আৰু ইয়াত মানে কি হৈছে, ইয়াত কাৰেণ্টৰ ব্যৱস্থা নাই, যাৰ কাৰণে গাইজ আপোনালোকে গম পাই নে আমাৰ বিৰাট অসুবিধা হৈছে গাইজ। আমি জাগাডোখৰ মানে কি চিলেক্ট কৰাতে কিবা কৰিলো নাই, কি অৰুণাচল চিলেক্ট কৰি দিলো, যাৰ কাৰণে চক গাইজ। এই চক মানে কি পাৱাৰ বেংক লৈ কিনে মোবাইলত মানে কি কানেকশ্যন কৰি কিনে ভিডিঅ' কৰি আছোঁ, বিৰাট অসুবিধা হৈছে। আৰু সেইকাৰণে গাইজ এতিয়া আমি যাম এটা নতুন ঠাইলৈ। চাই থাকক আমাৰ লগত আমাৰ ব্লগটো। তো গাইজ মানে কি ইয়াতে এতিয়া কণী খাব আহিছোঁ। আৰু বাইদেউ এজনীক লগ পাইছোঁ, খুব ধুনীয়া বাইদেউজনী আমাক বহুত ভাল পায় আৰু বহুত মানে কি আমাক কণী ফ্ৰীতে খুৱাম বুলি কৈছে। আৰু এইজনী বাইদেউ আপোনাৰ নামটো ক'বচোন? নীলিমা। তো গাইজ অৰুণাচলৰে বাসিন্দা হয়। আৰু গাইজ মানে কি আমি অৰুণাচলত আহিলেও গাইজ এনেকুৱা লগা নাই যে আমি নতুন ঠাই এডোখৰত আহিছোঁ, হয়নে নহয় স্কোৱাচ? আৰু তাত তো গাইজ কোনোবা যদি আহিব বিচাৰে এতিয়া বাহিৰত তাতে আহি গ'লে হ'ল। আৰু মোৰ নাম যদি কয় এতিয়া ডিছকাউণ্ট পাব, মানে কি স্মাইলিন আছাম বা বুঢ়া স্কোৱাচ বা ভিক্ষাৰীবিলাক, এই তিনিটা নাম যদি কয় ইয়াতে মানে কি যদি কণী 10 টকা লৈ 5 টকা পাব গাইজ, হয়নে নহয় বাইদেউ? আমাৰ নামটো ক'লে বাইদেউ ডিছকাউণ্ট দি দিব। এই ফ্ৰীতে পই দিনকৈ খাব নালাগে স্কোৱাচ, গম পোৱা না? মামা এক কিবা দিচোন খাব লগা বস্তু কি আছে ইয়াতে? মামা আপোনাৰ ঘৰ ক'ত? ইয়াতে অৰুণাচল লোকেল। মামা হৈ গেলে গাইজ লোকেল হ'লেও মোৰ মামা হয়। তেতিয়ালৈকে মোৰ মামা মোৰ লগত আছে, তেতিয়ালৈকে মোৰ কোনো প্ৰব্লেম নাই। আৰু গাইজ এইটো যে পিকনিক প্লেচ, দিছ ইজ দ্য পিকনিক প্লেচ। আৰু গাছ লাহে লাহে এতিয়া কিবা খাব লাগিছে গাছ, ইয়াৰ লগত আহিছোঁ গাছ, বিদ্যা কৈছোঁ আকৌ খোৱা নাই গাছ, খুৱাইছি ভাত দুটামান খুৱাইছি ৰাতি আলু পিটকা দি। তোর গালি নলবাৰীত যাওঁ কোনো পাত্তা নেদে। এইটো হৈছে চিজুচা পিকনিক প্লেচ। আমি ইয়াতে ৰাউণ্ড দি আছোঁ। আৰু এইফালে আছে আমাৰ ছোট ছোট বিল্ডিং ঘৰিয়া। আৰু 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 শিৱা মহাদেৱা শম্ভু শম্ভু শিৱা মহাদেৱা। নাই বন্ধু নুখলে। তো গাইজ ফাইনেলি আহি মানে কি অৰুণাচলৰ গেট, আৰু এখন হৈছে মোৰ ওপৰত অৰুণাচলৰ গেট। আৰু ইয়াতে মানে কি অহাৰ পিছত এণ্ট্ৰি কৰি ল'ব লাগে, সেইটো নিজৰ ছেফটিৰ কাৰণে এণ্ট্ৰিটো কৰি ল'লে ভাল। আমি এণ্ট্ৰিটো কৰি ল'লোঁ ইয়াত, এনেকৈ বেছি নহয় আৰু গাড়ীৰ লাইচেঞ্চ আৰু গাড়ীৰ কিবা কিবি নম্বৰ এইবিলাক দি কিনে এণ্ট্ৰিটো কৰি ল'ব লাগে না কি স্কোৱাচ? এণ্ট্ৰিটো কৰি ল'লে ভাল বুলি কওঁ। ভাল না? খুব ভাল আছে, এণ্ট্ৰি কৰি ল'ব লাগে নে? আৰু গাড়ীতে মছলা মাত্ৰ চলবি, তই চলাবি যো। তো গাইজ ৰাস্তাবোৰ বহুত চাফা স্কোৱাচ, নাই লেতেৰা কৰিম বুলি নাভাবি। আৰু এতিয়া কিবা এটা বনাই আছে, কিবা বনাই আছে এইটো? এটা কি বনাই আছে? চাৰ্কাছ। So guys, this is the Arunachal Pradesh. This is the food of Bangla.
আৰু গাছ আহি কিনে তাই বহুত মজা লাগিছে নেচাৰেল বিউটি গাইজ গাইজ লো কেমেৰা পকড়ো কেমেৰা পকড়ো কই যাবি তে কই যাবি পাহাড়ি কই যাবি ক'ত যাম মই নিজে গম পোৱা নাই ৰাস্তা চাইডলৈকে ৰাস্তা আকৌ গেট মাৰা আছে গেট যাব দে গেটৰ পৰা অনলি কিন্তু আমাক ভিতৰত সোমাই দিব নোৱাৰে তো মনত ৰাখি গতিকে যোচোন যো অলপ আগত লাগি যো আৰু ক্লাছ যাব দাদা মই গাড়ী গাড়ী যাব পাৰে নাই ক্লাছ গাড়ী এইবিলাক শিলৰ গুটি এটা ঘৰবিলাক কিয় ভাঙিছে ভূমিকম্প হৈছিল নেকি ইয়া slowly. So guys. Oh, you wedding lagi? Hah? Wedding? Kumedang. Itu Rocky. Iya. Itu Rocky dia kan gede solo. Tuh. Kita beautiful. Guys, mana ki belok kemana kan aja? Ini বহুত ভাল লাগে guys. আৰু এখন আছে সুইচ গেট. আমাৰ একটা কোন হলই বাবা আৰু মানে কি এতে পানী চানি বাইরে হলি বহুত বাৰে বাইলে এলা গেট সেট কিবা ভাঙি দিয়ে নিজৰা দেখাই দে নিজৰা আমি কভার কৰিম ভালকে গাইস আৰু ইয়াত সৰু ছোট মাছিয়া হতা হে মাছ আৰু এতে অলপ দেৰিকে গাড়ী বজাই যাব গাইস পিকনিক প্লেস মানে ইটো আৰু এখন হৈছে এখন ব্ৰিজ সৰুগুৰা ব্ৰিজ এখন ব্ৰিজেৰে অৰুণাচলত কভার কৰিব পাৰি আৰু ইয়াতে লেখা আছে কালি যে আমি দোকান খালে কয় আছে বাবা হয় নাই আৰু গাইস মানে কি এখনি জাগাৰ নাম হৈছে সিজুসা এই ওইটা গাইস কি মানে এতিয়া আৰু যাব লাগে লাহে আৰু ভিউটো চাই ললা আৰু ভাইৰাছৰ কি সি ভাইৰাছ হেৱা কৰি আছে নুনাই কি ভাইৰাছ হয় অৰুণাচলত আছো অলপ সেৱা কৰিলো অলপ ভগৱানক চিন্তিত আমি যাতে ব্লগটো সম্পন্ন কৰিব পাৰো তই যে কিবা যে গেছা কিবা মন্ত্ৰ জানা না মন্ত্ৰ এইটো মনত ভাবলি হল মানুহক দেখাকে মন্ত্ৰ এটা কত ডাঙৰ কথা নহয় কৌচোন এটা কৌ বিশ্বাসটো ডাঙৰ বস্তু কৌচোন এটা কৌ ওম দেৱৰে দেৱ মহাদেৱ ওম নমঃ শিৱায় ওম দেৱৰে দেৱ মহাদেৱ ওম নমঃ শিৱায় ওম নমঃ শিৱায় হৰি ওম ওম জপ হৰি জপ ওম জপ মই শিৱ ভক্ত মই তই হৈছে এটা নাৰী ভক্ত মই সব ভক্ত গেছ যেতিয়া আমাৰ ভাইৰাছ কাকাই নিজৰ আমাৰ কি আছিল নামটো কি আছিল নাগৰাজ এতিয়া আমি নাগৰাজ খান লৈ যাম এখনৰ বাইপাকৰ কি এখনৰ এটা নাম দিব লাগিছিল এখন নাম আছে নাচদো দেই হিৰ' থাকোঁ তো গাইছ এতিয়া অলপ ওলাই যাওঁ নেকি কৈ বাকী যি কি নহওক ইয়াত ছোৱালী নাই সেইটো কাৰণে মোৰ অলপ মন চন বেয়া লাগি আছে চাম্ভু নমস্কাৰ বাবা নমস্কাৰ হাই লাভ ইউ তো গাইছ বাকী যি কি নহওক ইয়াতে আঞ্জা বনাই আছে অকণমান দেৰিকৈ আমি ডাটাখিনি খাই দিব লাগিব আৰু তাৰ নেচাৰেলি আপোনালোকক ভিউ এটা দেখাই আছোঁ অকণমান যাব লাগিব ইয়াৰ পৰা নেদেখাব পাৰে আপোনালোকে তো ভিউটো এবাৰ চাই লওক কেনেকুৱা লাগে এনাই লওক গাইছ এনাই নামান ভিক্ষাৰী বাহিৰ ঘূৰিবলৈ টকা নাই আমাৰ অন্য এটি ব্লগলৈ ভিক্ষাৰী ব্লগলৈ তো গাইছ আমি ফাইনেলি ৰাতিপুৱা মৰি চৰি টানি একদম মানে কি আমাক য'ত থাকিব দিছিল গাইছ আমি ভালকে ৰুমটো চিজিলকে থৈ দিছো আৰু গাইছ এটা আলু পিয়াজো আছে এটা মানে কি খাবি নেকি 5টামান যাবাত টাইমত লৈ যাম তো আৰু গাইছ এটা বস্তু দেখাই দিওঁ এইটো পুৰা আছলি গাইছ মোবাইলেদি দেখা পাই না নাপায় মই নাজানো অকি কি এইটো দি কি কৰে কন্ট্ৰল ৰুম হেল্ল' কি কৰি আছা এতিয়া এবাৰ দেখা পাব পাৰে নাপাব পাইছে দেখছি গাইছ অলপমান হ'লেতো চাব পাইছি পুৰা জুম হৈ আছে গাইছ চাই লওক এইখন গাড়ী আমাৰ গাড়ীখন এইখন একচুৱেলি গাড়ী জুমত দেখা নাই কিটো গৈছিল
ৱেলকাম টু অৰুণাচল আৰু গাইছ চাওক ইপিনে এটা কি বৈদ্য ভিউ গাইছ ৰাতি মানে কি ইয়াতে বাঘৰ আক্ৰমণ খুব বহুত আক্ৰমণ আমি ৰাতি মানে কি কালি বোলে এটা বাঘ এই দিছি দিছে জংঘলত শুনিছোঁ আৰু আমি বাঘটো আমি দেখা নাপালোঁ গাইছ তাৰ কাৰণে বহুত বেয়া লাগিছে নেক্সট টাইম আমি আহিম আৰু এতিয়া আমি মানে কি আমাৰ বাহিৰৰ কিছুমান বস্তু আছে সেইবিলাক দেখাইছোঁ লাহে লাহে গাইছ মানে কি আহি ইয়াত যিটো চিন দেখা পাইছে এইটো হৈছে বাঘৰ চিন মানে কি বাঘৰ খচৰ চিন আমি ইয়াত ৰাইজক সোধোতে আমি গম পালোঁ আৰু ইয়াত এইটো হৈছে বাঘৰ চিন আপোনালোকে দেখা পাইছে আৰু এইফালে জংঘল এইফালেৰে বাঘটো আহিছিল আহি মানে কি ইয়াত আৰু নাগৰাজে আমাৰ ফুল জছত আছে ইফালে দেখাব পাৰিম গাইছ ইয়াত অৰুণাচলৰ বাজাৰ সৰু সুৰা বাজাৰ এখনত আমি এটা স্কোৱাচ মই আছোঁ আৰু এটা বস্তু দেখা পাই আচৰিত হৈছে এইটো আৰু তো লাৰিব পাৰি কি স্কোৱাচ পলু এনেকৈ মোবাইলটো থৈ দিলোঁ এনেকৈ মোবাইলটোৰ ওপৰত মাৰি দিলোঁ পলু এইটো বিক্ৰী হয় ভাজি খায় মানে কি এনেকুৱা ভাববা নালাগে চিপ পলু এইটো খায় আৰু পাগলা হৈছে হাতেদি লাৰি মোক দিছোঁ কুণ্ডি লগালো মই ইটা খিৰিকীত লগালো দৰ্জাত লগালো সেৱা এটা কৰি ললো জয় বজৰংগ বলি তোৰ দুশ্মন কিনলি আৰু স্কচ এতিয়া ৰাতি বহুত হৈছে তুমি কৈছিলাচোন শিখৰ নাখাবা মই শিখৰ নাখাওঁ নহয় নাই কেতিয়াবা খাওঁ মুখখনৰ পাছলৈ না কি কৰি আছ গান বেয়া কিহৰ ওপৰত ইংলিছৰ ওপৰত কি ভাষাত তামিলনাডু আছিলো তুইচুং বাংগালাই মুচুং এৰি গয়াঙি বাবা সেইটো তামিল ভাষা নহয় এইটো বংগালী ভাষা হে মনো দেখাই গান চান পিছত গাম সেই গলা মনো মই হানিমুন যাম বুলি ভাবিছিলোঁ চানি লিঅ'নিৰ লগত সেই চানি লিঅ'নি নহয় এই আমাৰ তাৰে চানি লিঅ'নি খাখী গানটো ইংলেণ্ডত নহয় চানি লিঅ'নি তাই আৰু মোক নিব না জান চুমাটা দিয়া না এই বাবা তোর তো ভাল পোৱা নাই আমাৰ লাগি আছে সেইকাৰণে তই ভিডিঅ' কৰি তই কামে থাক অলপ সময় মোক দিব লাগছিল কি প্ৰেমৰ ওপৰত মানে কি এটা কথা শুনবা মন গৈছিল ফাইনেল এটা কাম কৰোঁ দে মনে নাই এটা কাম কৰোঁ কি মই মোৰ মাজৰক ফোন লগাম তই তোৰ মাজৰক ফোন মাৰ বাকী বাৰ্থডে গানটো কেনেকুৱা হৈছে আৰু এটা আমি এতিয়া এটা আমাৰ ভূপেন্দাৰ গান গাই আছো ভূপেন্দাৰ গান जिंदगी ए सफर है सुहाना यहाँ कल क्या हो किसने जाना भूपेंद्र गाना का बहुत खुशी इसकस भूपेंद्र गाना बहुत गाना में सब ठोका हाँ मोर गानটো নামান শুনছুন কোনো নুনে তোৰ হিয়াত আছিল স্কলৰ দৰে তই ঠাণ্ডা পানীৰ লগত মলিয়াই দিলি हाँ তোর চকুত আছিল মই কবিতাৰ দৰে তই থু মাৰি কবিতাটো নিস্তাৰ কৰি দিলি দে ভূপেন্দ্ৰ গানটো মাৰো মাৰ मुझे छोड़ कर जो तुम जाओगे पर पछताओगे অশোক থকা জংঘলত বাঘ ভালুক যিমান চব আহি যাব এতিয়া গুড নাইট দিবা লাগিব জুবিন দা ফোন কৰি আছে গানটো শুনি ভাল পাইছে ইয়া ৰবুস হেল্ল' জুবিন দা হেল্ল' জুবিন দা মই আপোনাৰ বিগ ফেন শুনবি ভাই শুনবি ভালকে কিবা কওঁ একবাৰ কৈছো ভাই আজ কৈ আছো কিবা গাইছ মানে লাষ্ট পাছি অলপমান কেৰাইছে লৈ আছে তো সেইখন হৈছে পাহাৰ এইখন হৈছে পাহাৰ অৰুণাচল তো গাইছ অৰুণাচল কে ডিজেল গাড়ী কোলাবাগ হৈছে গাইছ ইয়াত কোলাবাগ দিছ ইজ দ্য নাহৰফুটুকী নহয় ঢেকীয়াপতি বাঘ আৰু নাহৰফুটুকী বাঘৰ কাৰণে বিখ্যাত আৰু এইগিলা হৈছে ইয়াৰে আই বি বুলি কয় আই বি মানে অৰুণাচলৰ আই বি
এই গাইছ এতিয়া আমি অৰুণাচলৰ ৰাইবিত আছো আৰু এতিয়া অৰুণাচলৰ ৰাইবিত চাহ খাই আছো এতিয়া ভাইৰাছ আছে কিবা কবি বেলেগ একো নকওঁ মই গাইছ হা হেল্ডি চাহ হালদি ৰঙা চাহ ৰঙা চাহ হালদি নহয় হেল্ডি হেল্ডি নামগেলা শুদ্ধ কৰিব মানে দেখা অৰুণাচলে কোনোবা যদি শুনাবা কাণে মুৰে মাৰিব গেছা কি সুন্দৰ এই বাইপে দোষ চাহ খাজ দেখা চাহ খা আৰু গাইছ এতিয়া আমি এনেকৈ এই বাইপে দোষ তো লনাই দে হা একলা হৈছে আহিবি মানে কি আপোনালোকে যদি ইয়াত যদি অৰুণাচলত আহে মানে কি একলাহত থাকিব পাৰিব আৰু বেছি ইয়াত মানে কি বেছি নহয় আৰু পইচা ন বেছি নহয় 2 লাখ নহয় কিবা এটা হৈ দিয়ক আৰু গাইজ ফাইনেলি জেগাবিলাক বেছি মানে কি ভাল লাগে আৰু বাঘ ক'ত বাঘ পস্তাৰো এইটো অৰিজিন বাঘ নহয় এটো বেলা বাঘ এইটো ডাষ্টবিন বেলা বাঘ আৰু গাইজ ভাল লাগে জেগাবিলাক আৰু আৰু এই তাতে এখন গেট আছে নাকি স্কচ আমি এতিয়া গেটখনো যাওঁ আৰু গাইজ এখন হৈছে প্ৰৱেশ দুৱাৰ দিছ ইজ দ্য প্ৰৱেশ দুৱাৰ আৰু প্ৰৱেশ দুৱাৰৰ ভিতৰত স্কচ আৰু মই প্ৰৱেশ কৰি দিলোঁ নাকি স্কচ পিছত কিবা এটা কওঁ মন্তব্যত আদি জেগাখিনিৰ ওপৰত মন্তব্য নাই হোৱাট দিছ ইজ এন নেভাৰ বিউটি নেচাৰেল বিউটি আই এম এন ডু নট নেভাৰ কিবা এটা আৰু গাইজ এইটো যে পাত কি পাত কৈছোঁ স্কচ কাৰেণ্ট দিয়া আছে ইয়াতে নালোৱে এইটো টকৌ পাত দিয়া আছে আৰু এইগিলা আছে সৰু আইবি বুলি কয় এতিয়াও মানে কি আমাৰ মানুহ থাকিব পাৰে ইয়াতে স্কচ এইলানত মানুহ থাকিব পাৰে মানে কি ফেমিলি চেমিলি আৰু হানিমুন চানিমুন সেনেকুৱা ধৰণৰ কিছুমান দিছ ইজ দ্য আৰু এইফালে জংঘল আৰু এই জংঘলৰ ভিতৰৰ পৰা ওলাই আছে দুজন লড়কিয়া ইয়াতে কাৰেণ্ট দিয়া আছে মানে মৰি যাম জংঘলৰ মাজৰ পৰাই দুটা চক্ৰিয়া ওলাইছে দিছ ইজ দ্য চক্ৰিয়া আপা দে হ'ব দে ইফালে আৰু গাইছ ইয়াতে মানে কি সৰু ঘৰগিলা যি দেখছি না এগলাখনত মানে কি মানুহ থাকিব পাৰি আৰু ইয়াৰ ৰুমবিলাক ল'ব পাৰি হয়নে নহয় স্কচ ভিতৰত ভাবি কুকুৰ আছে কুকুৰ লাগি থৈ দিব আছে আৰু ইয়াতে স্কচ মই এটা কথা মন কৰিছোঁ অৰুণাচলত যিগিলা ডাষ্টবিন আছে ডাষ্টবিন গিলাখনত চব মানে কিবা জীৱ জন্তু নহয় কিবা এটা বস্তু থাকে জীৱ জন্তু মানে এইটো হৈছে নাহৰ ফুটুকি বাঘৰ মানে কি ইয়াতে বাঘ চাঘ গেলা অলপ বেছি এইটো ডাষ্টবিন এইটো মানে কি ডাষ্টবিন গেলা চব জীৱ জন্তু হয় না নহয় বাঘ গাইছ এটা কথা কওঁ মই মানে কি অৰুণাচলত মানে কি আমি সেনেকুৱা মানে কি গাইড কৰা মানুহ আমি বিচাৰিয়ে বনাই এতিয়ালৈকে আমি নিজে নিজক গাইড কৰি আছোঁ মই ইয়াক গাইড কৰোঁ সি মোক গাইড কৰে এনেকৈ চলি আছোঁ আৰু গুগলত চাওঁ কিবা বস্তু নাজানিলে সেনেকুৱা ধৰণৰ কিছুমান বস্তু আমি বিচাৰিব লগা হ'লে গুগলত চাওঁ আৰু কেতিয়াবা নেটে আমাক ধোকা দি দিয়ে কিন্তু ধোকা নেদাওঁ মই ইয়াক মোক সেইকাৰণে আমি ইংগে অকলে আৰু গাইছ এগলা যি দেখছি না এগলা মানে কি চব অৰুণাচলৰ কিবা দখলা বুলি কয় আমাৰ মানে কি এইবিলাক মানুহ মানে কি অসমীয়া মানুহ নহয় দফলা বুলি কয় আৰু ইয়াতে চব মানে কি অলপ কেম্প আছে আৰু এইটো আমি বৰ্তমান আছোঁ অৰুণাচলৰ মানে কি ফৰেষ্ট পাকি বুলি কয় পাকি কি বুলি কয় স্কচ ৰিজাৰ্ভ পাকিয়া নহয় অকল পাকি দফলা বুলি কয় আৰু গাইছ ইয়াতে মানে কি যিগিলা মানুহ আছে না চব হেৰি মানুহ মানে কি আমাৰ অসমীয়া মানুহ নহয় এই 2 ৰান লাগাব নালাগে এখন অসম নহয় এটা হাতী প্ৰেক্টিচ কৰে দেখা নাই কি দিয়া আছে কিবা ক'ব লাগিব নেকি মই বম চম ফিটিং কৰা আছে এটা উৰে যাম স্কচ নিমক এটা কি ক'ব মোক মানুহ হৈছে আকোই নাজনে তো গাইছ দিছ ইজ দ্য আৰু না চলে আৰু গাছ আপোনালোকে দেখিবলৈ পাই সুখী হৈছোঁ আপোনালোককো আৰু গাছ দেখি ইমান ভাল জেগা নাই ভাল জেগাতে আছে ছোৱালীবোৰ ভাল জেগা আছে আৰু গাছ মাৰিম বুলি মাতি দিয়ে যি লৈ থাকে খলা চলা মই ফৰ্মে দাঁড়ি গা থা ঘৰবিলাক চৌক হা কৌ হা ট্ৰেইনিং কুকুৰ ডাগি আৰু শুনা মতে বাঘকো ট্ৰেইনিং দিয়ে বাঘ আমি অলপ ট্ৰেইনিং লওঁ ট্ৰেইনিং ল'ব লাগিলে এটা কাম কৰিব লাগিব কুকুৰ ভাল লাগিব আমি ট্ৰেইনিং লওঁ হু এণ্ড দ্য ডগ তো ট্ৰেইনিং দি মই ভিডিঅ' কৰোঁ যা এইটো লো আইফোনটো লো মই লো যাওঁ যাইপো কেনে বাকি যি কি ৰহক পৰীক্ষণ ঠিকে আছে কেমেৰাটো অফ কৰ ভাইৰাছ এটা কাম কৰ তই কুকুৰকেইটাৰ লগত পিঞ্জিৰাত থাকাই কমচে কম তোক সিহঁতে শিকাব পাৰিব ট্ৰেইনিং আছে টায়াৰ মে ট্ৰেইনিং হৈ যায় তই দি নালগে তই দিবি লাগিব
তই দিবই লাগিব ভাইৰাছ আজি মোৰ ব্ৰত আছে আজি মই ট্ৰেইনিং নকৰোঁ মই হ'ব দে আৰু গাছ ইয়াতে এইখন যোনখন চাইনবোৰ্ড দেখি আছে মোৰ আগত তো এইখনত গাছ যিবিলাক ধৰি লওক হাতী জীৱ জন্তুৰ আৰু কিবা আৰু মানুহ কিবা এটা ধৰি লওক ভৰি দুখ নাইবা কিবা তেওঁলোকক ইয়াত তাৰমানে ভাল কৰা হয় ভাল কৰি আকৌ জংঘলত এৰি দিয়া হয় তো গাছ আজি কচাৰজন নাই নহ'লে ভালুক চালুক দেখাব পাৰিলোঁ হয় আমি যে জছত যে আছোঁ গাছ সেইটোৱে মোৰ মেইন কাৰণ জছ আছে আমাৰ কোনো নোহোৱাকৈ অৰুণাচলত প্ৰটেক্ট কৰিছোঁ কিন্তু আপোনালোকক এতিয়া মাৰি লাখ হৈ গেছ মই থাকিলে নামাৰিলে বস্তুটো স্কেচ মই দেখাই থাম কওঁ মানে কি গাইছ মই কেমেৰাটো থকাকে তলত নামি দিম তেতিয়া ইয়াৰ কিমান জোচ আছে আপোনালোকে গম পাব গাইছ জোচ ঠাণ্ডা লাগছে ঠাণ্ডা লাগছে সেইটো গম পাইছোঁ পাঁচটা টেক্সু পিন্ধি লৈছে ভিতৰত আৰু ঠাণ্ডা লগা বুলি কৈছে সেইটো গাইছ জোচ নহয় সেইটো হৈছে ভয় নাই কোৱা নাই Yamita so guys এইখন তো গাইছ ই মানে কি ফুল জছত কিবা এটা ক'ব আৰু জয়া অসম মেইন যা গেটত জয়া অসম শুনা নাই জয়া অসম তো গাইছ বাকি জিকি নহওক এতিয়া আমি ওলাই আহিলো জয়া অসম আৰু গাইছ বাকি এতিয়া চাব পাৰে নেচাৰেল ভিউ গাইছ এণ্টাৰটেইনমেণ্ট গাইছ চাই লওক হা জছ গাইছ আৰু গাইছ আপোনালোকে এটা বস্তু গম পাইছি ই জয়া অসম বুলি কৈ জেগাখিনিত থকা নাই একদম ভিৰ লত দিছি মোক একলাই থৈছি যদি তাতে মোক যদি মাৰিলা হয় আৰু যাম আৰু জছ আছে নালগি জোৰ কি ভাৰাছ মোক হলিও তই এনেকে দাঁড়িব নালগিছিল তোৰ সাহস আছে বুলি মই জানো আমি আগত আমি মই এতিকা যাব অৰুণাচল জিন্দাবাদ অসম মেইন জয় অসম অৰুণাচল জিন্দাবাদ শুনচোন পিছফালৰ পৰা অৰুণাচলৰ গাড়ী আহিছে জিন্দাবাদ আৰু গাইছ অলপ তামচাও কৰিলোঁ মাজতে বেয়া চাই নাপাব কিন্তু জয় অসম সদায় লিখিব গাইছ আৰু যি কমেণ্ট কৰিব দিছোঁ সেই কমেণ্ট কৰক গাইছ মনো পাই কৈছোঁ যদি আমি অলপ ড্ৰামা কৰিছোঁ মানে কি আমাৰ অসম জিন্দাবাদ সদায় মেইন অসমত জুবিন দা জিন্দাবাদ আৰু গাইছ চাওক এয়া আমি অৰুণাচলত আছোঁ কাৰেক্ট অৰুণাচলত চালক মানে কি পাহাৰ চাইলক পাহাৰ অৰুণাচলৰ গাড়ী আহি গ'ল क्या कैसा सही गाइस हैं क्या कैसा सा আমাক চিনি পাৰা হি চিনি পোৱা আমি যে মক্কেল দন আমি যে আমাৰ যে সুৰবীৰ আছে আমাৰ গাত আমাৰ দাদা পৰদাদাৰ তেজ ইটো আমাৰ দেহত আছে আমাৰ লাচিতৰ দিনৰ তেজ আছে মামা আছিল আমাৰ ওকে আৰু গাইস চাইটো কেনেকুৱা হ'ল অলপ জনাব মোক ইস্কস তই যে কৈছিলি অৰুণাচলৰ পৰা আমি কিবা চুৰ কৰি নিয়া বস্তু পাই গৈছো কি আমাক গেটত চেকিং কৰিবা নহয় বগৰী এটো অৰুণাচলৰ বগৰী হা একদম আপেলৰ দৰে টেষ্ট এটা দিনা খা খাই কও টেঙা টেঙা নিয়াতে নাই পা চটৰ পাত খাই মৰি নাযায় কিয়া গাইছ আমি অৰুণাচলত যদিও আইছো এবাৰ আমি নেক্সট ৰাইড বেলেগ জায়গা ঠিক কৰিম কাশ্মীৰ কাৰণ এই অৰুণাচলত গাইছ কিবা ভিডিঅ' চিডিঅ' কৰিবা নেক্সট ৰাইড আমি কাশ্মীৰ যাম মানে এটা কথা মই গম পাইছো মানে কি এটা ভিডিঅ' চিডিঅ' কৰিব বহুত টান মোবাইলটো উলিয়ালে এ তো কিবা সুধি আছো নেক্সট কাশ্মীৰ